হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? মই বৰষাই আজি আকৌ নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। ভিডিঅ'টো আপোনালোকে চাই থাকিব দেই। আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব আকৌ। এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰিব ওলাইছোঁ। আজি আমি বনাম আগতীয়াকৈ হাফ ফ্ৰাই কৰি থোৱা ছাগলী মাংসৰ এটা চিম্পুল ঘৰুৱাভাৱে বনোৱা ৰেচিপি। আৰু এতিয়া সৰু সৰুকৈ আলু আৰু মিহিকৈ পিঁয়াজ কাটি লৈছোঁ আৰু লগতে আদা নহৰু খুন্দি লৈছোঁ। এতিয়া কেৰাহীটো গৰম হোৱাৰ লগ লগ তাত মিঠাতেলখিনি দি দিছোঁ আৰু মিঠাতেলখিনি গৰম হোৱাৰ লগ লগ তাত অলপ আমি চেনি এড কৰাই দিছোঁ যাতে চেনিখিনিৰ পৰা ৰংচোৱা কালাৰ এটা আহে। চেনিখিনিৰ পৰা ধোঁৱা ওলোৱা যেতিয়া আৰম্ভ হ'ব হোৱাৰ লগ লগ তাত অলপ পাঁচফোৰণ দি দিম আৰু তেজপাত 2 খিলা দি দিম। তেজপাত আৰু পাঁচফোৰণখিনি অলপমান ভজা যোৱাৰ লগ লগ কাটি থোৱা পিঁয়াজখিনিও মিক্স কৰি দিলোঁ আৰু আমি একেলগে খুন্দি থোৱা আদা নহৰু আৰু জলকীয়াখিনিও একেলগত দি দিম যাতে একেলগে পিঁয়াজখিনিৰ লগতে ভাজ খাই যায়। আৰু এইখিনি অলপমান ভাজি ল'ম যাতে কেৰাহীটোত লাগি নধৰে, সেইবাবে অলপ লৰাই দিব আপোনালোকে। এইখিনি অলপ ভাজা হোৱাৰ লগ লগ আমি ইয়াত আপোনালোকে সোৱাদ অনুসৰি নিমখ আৰু হালধিখিনি এড কৰাই দিব একলগতে যাতে মাংসখিনি ভাজোঁতে মাংসখিনিৰ লগতে একলগত নিমখখিনিও সোমাই যায়। আপোনালোকে সোৱাদ অনুসৰি নিমখ আৰু হালধিটো দি দিব। এয়া আমি দি ল'লোঁ আৰু এতিয়া পিঁয়াজখিনি ভাজি থৈছোঁ যাতে হালধিৰ বাবে লাগি নধৰে কেৰাহীটোত। এতিয়া হাফ ফ্ৰাই কৰি থোৱা ছাগলীৰ মাংসখিনিও ইয়াতে দি দিম আৰু একলগত আমি ভাজি ল'ম। এইখিনি অলপ সময় ভাজ খোৱাৰ লগে লগে আমি ইয়াতে যিখিনি মছলা দিব লগা আছে সেই মছলাখিনিও দি দিম। মই একদম চিম্পুলভাৱে বনাইছোঁ সেইবাবে বহুত বেছি মছলা এড নকৰোঁ। এয়া অলপ ভাজা যোৱাৰ লগ লগ আমি কাটি থোৱা আলুখিনিও দি দিছোঁ ইয়াতে। আলুখিনি আৰু মাংসখিনি অলপমান ভাজি ল'ম আৰু একদম চিম্পুলভাৱে আমি ইয়াতে অলপ মছলা ব্যৱহাৰ কৰিম। মই অকল জিৰাৰ গুড়ি অলপ আৰু ধনিয়াৰ গুড়ি অলপ ব্যৱহাৰ কৰিছোঁ। আপোনালোকে যদি কিবা বেলেগ মছলাও দিব বিচাৰে দিব পাৰিব। মই মিট মছলাটো অলপ দেৰিকৈ দিম যাতে মাংসখিনি অলপ ভালকৈ ভাজ খাই লয়, সেইবাবে এয়া অলপ মই লৰাই লৈছোঁ যাতে মাংসখিনি কেৰাহীত লাগি নধৰে। আপোনালোকে অলপ অলপকৈ পানী দি দি ভাজি থাকিব আৰু লগতে ঢাকন মাৰি থৈ দিব। এয়া মই অলপ সময় ভাজি লোৱাৰ পিছত পানী অলপ দি সিজিব দিছোঁ। ছাগলী মাংস সিজিবৰ বাবে বহুত সময় লাগে, সেইবাবে অলপ অলপকৈ পানী দি আপুনি সিজিব দিব আৰু ঢাকনি মাৰি থৈ দিব। লগতে মই মিট মছলাখিনিও একেলগে দি দিলোঁ ইয়াতে যাতে মাংসখিনিৰ পৰা এটা ভাল টেষ্ট আহে, সেইবাবে মিট মছলাখিনি ব্যৱহাৰ কৰিছোঁ। মই বৰ বেছি মছলা ব্যৱহাৰ কৰা নাই ইয়াতে আৰু ঢাকনি মাৰি অলপ সময় সিজিব দিলোঁ। এয়া আমাৰ মাংস প্ৰায় হৈয়ে গৈছে, কিন্তু মই অলপ জোলকৈ খাব বিচাৰিছিলোঁ সেইবাবে অলপ পানী আকৌ এড কৰিম। ইয়াত অলপ পানী কম হৈ আছে সেইবাবে আৰু এবাৰ পানী অলপ দি আমি উতলিব দিম আৰু ভালকৈ উতলাৰ পিছত গৰম মছলাখিনিও একেলগতে এড কৰাই দিম ইয়াতে। এয়া মোৰ মাংস প্ৰায় হ'বই আৰু পানীখিনি দি দিলোঁ আৰু গৰম মছলাখিনিও দি দিছোঁ। অলপ সময় উতলাৰ পিছত আমাৰ মাংস হৈয়ে যাব। তেতিয়ালৈকে মই খাবৰ বাবে এয়া চালাড বনাই ল'লোঁ। ধুনীয়াকৈ চালাড বনাই লৈছোঁ আজি খাবৰ বাবে। এয়া আজি আমাৰ খোৱাৰ ভাত লৈছোঁ, ধুনীয়াকৈ চালাড বনাই লৈছোঁ, মাহৰ দালি খাৰ বনাইছোঁ, হাঁহৰ মাংস ফ্ৰাই, নিচিলা মাছ ফ্ৰাই আৰু লগতে ছাগলীৰ মাংসখিনি যে বনালোঁ সেইখিনিও লৈ লৈছোঁ। জলকীয়াকেইটা পিছে মই এনেইহে লৈছোঁ দেই, মই হ'লে জলকীয়া নাখাওঁ দেই, মোৰ যে দেখিলেই ধৰে। তেতিয়াহ'লে এতিয়া আহিছোঁ দেই আৰু ধুনীয়াকৈ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ। এতিয়া এৰিছোঁ দেই, বাই।